Hello everyone, welcome back to my YouTube channel. সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এই ৰুণী ঘৰত আছোঁ। মোৰ আচলতে মোৰ বৌ হয়, বৌয়ে মেকআপ শিকিছে। তো তাই আজি মোক মেকআপ কৰিব বোলে। তো আপোনালোকক দেখাওঁ কেনেকুৱা তাই মেকআপ কৰে, কি লুক দিয়ে মোক চাওঁ আহকচোন। তো গাইজ এতিয়া মোক মেকআপ কৰিব আৰু মই একদম ৰেডি হৈ আছোঁ, পুৰা এক্সাইটেডো হৈ আছোঁ, এক্সাইটিং হৈ আছোঁ মানে কেনেকুৱা মেকআপ কৰিব তাই চাওঁ। মেকআপ চেকআপ লগাই লৈছোঁ আৰু টিপটপ ন সেইটো চাই থাকিব আৰু স্কিপ নকৰিব। ইমান প্ৰডাক্ট বাপৰে বাপ, তাই কৈছে আৰু কিনিবলৈ আছে প্ৰডাক্ট। বাপৰে আৰু কি কিনিব আছে, এইবিলাক দিছে ইমান ধুনীয়া কালাৰফুল একদম আইশ্বেডো পেলেট এইবোৰ বাগা বা মজা। ব্ৰাছৰ একদম ভেৰাইটিজ ব্ৰাছ আছে, দেখিছে ফাউণ্ডেশ্যন ব্ৰাছ আছে, পূৰা আই মানে চকুৰ কাৰণে স্ক্ৰাব ব্ৰাছ আছে, চব আছে দেখিছে। পূৰা বঢ়িয়া মজা লাগিব আজি চাওক। বনালে এতিয়া কি হ'ব নাজানো আৰু দেই, ভালো লাগিছে বাৰু মেকআপ কৰিব। মেকআপ নকৰিলে কোনে বেয়া পায় ন, চবেতো ভালেই পায়। মোৰ ভাল লাগিছে এতিয়া চাওঁ কৰি আছে। দেখিছেনে আপোনালোকে কেনেকুৱা লাগিছে মেকআপটো? আধা হৈছে আৰু বাকী আছে, লিপষ্টিক লগাইছে আৰু অলপ বাকী আছে, হেয়াৰ ষ্টাইল আছে, ইমানখিনি হৈছে। কাপোৰ পিন্ধিব আছে, আপোনালোকে চাই থাকক। মোৰতো ভাল লাগিছে, আপোনালোকে জনাব কমেণ্টত। গাইজ মোক কেনেকুৱা লাগিছে চাওকচোন। অকল মুখৰ মেকআপটো হৈছে, এতিয়া হেয়াৰ ষ্টাইল হ'ব আৰু ড্ৰেছ পিন্ধিম তাৰপাছত। কেনেকুৱা লাগিছে বাৰু? মোৰতো বহুত ভাল লাগিছে। তো গাইজ চাওঁ কেনেকুৱা লাগিছে। এতিয়া ড্ৰেছ পিন্ধিম, গহনা গাঁঠৰি পিন্ধিব আছে। মোৰতো বহুত ভাল লাগিছে, আপোনালোকক ভাল লাগিছেনে জনাব। এতিয়া কাপোৰটো পিন্ধি লওঁ, আপোনালোক দেখাই আছোঁ। তো গাইজ এইটো ফাইনেল লুক চাওক কেনেকুৱা লাগিছে। ভাল লাগিছে, মই লেহেংগা পিন্ধিছোঁ। মেকআপ চাওক, বহুত ধুনীয়া মেকআপ কৰিছে ন। এতিয়া শ্বুট কৰিম। তো এইটো মোৰ ড্ৰেছটো ভাল লাগিছে। মেকআপটো চাওক মোক মেকআপটো তো কেনেকুৱা লাগিছে জনাব আপুনি। আৰু মোৰ যোনগৰাকী মেকআপ কৰাই দিছিলে তেখেতক মই বহুত দেখাইছোঁ। তো এয়া মোৰ বৌ হয়,
লাভলি দাস তাই বহুত ধুনীয়া মোৰ মেকআপ কৰি দিছে আপোনালোকে দেখিছে আৰু যোগাযোগ কৰিব পাৰিব মই কণ্টেক্ট নম্বৰটো ডিটেইলছ তলত দি দিম বাৰু আৰু তাই ফেচবুকতো আছে মই আপোনালোকক জনাই দিম ফেচবুকত লাভলি দাস বুলি আছে আপোনালোকে চাৰ্চ কৰিব পাৰে আৰু যোগাযোগ কৰিব পাৰে আপোনালোকে দেখিছে ইমান ধুনীয়া মেকআপ কৰি দিছে আপোনালোকে নিউড মেকআপ যেনেকৈ যি বিচাৰে সেনেকৈ ধৰণৰ মেকআপটো তাই কৰি দিব ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিব প্লিজ ছাবস্ক্ৰাইব এটা কৰিব নাপাহৰিব থেংক ইউ